আমার সংগ্রাম চলিছে আমার দাবি পরিষদের প্রণাম সিংহ অমকর্তন করো পরিষদের প্রণাম সিংহ অমকর্তন করো আমি দীর্ঘদিন আন্দোলন কৰাৰ পিছতো তেওঁলোকে বাৰে বাৰে কিয় এই আমাৰ অঞ্চলসমূহ তেওঁলোকে অসাংবিধানিকভাৱে জাপি দিব বিচাৰে তাত আচলতে আমি ক্ষুব্ধ হৈছোঁ আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে যদি আমাৰ অসাংবিধানিকভাৱে যিসমূহ আমাৰ অনামিচিং গাঁও অন্তৰ্ভুক্ত কৰিছে সেইসমূহ যদি কৰ্তন কৰি নিদিয়ে তেতিয়াহ'লে ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ইয়াত গঢ়ি তুলিব গণপানত যিটো সত্যাগ্ৰহ কাৰ্যসূচী লোৱা হৈছিল স্বতঃস্ফূৰ্তভাৱে গোটেই ৰাইজ ওলাই আহিছে গোটেই ধেমাজি জিলাৰ মানে খোজকাঢ়ি মানুহবিলাক আহিছে ট্ৰেক্টৰত উঠি আহিছে আমাৰ ইয়াত সহযোগ কৰিবৰ কাৰণে কিন্তু আমি আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদত যিখিনি অনামিচিং গাঁও অন্তৰ্ভুক্ত হৈছে সেই গাঁওখিনিক বিনা আলোচনাই মুকলি কৰি দিবৰ কাৰণে এৰি দিবৰ কাৰণে আমি দাবী জনাবৰ কাৰণে ইয়ালৈ আহিছোঁ আৰু আজি এই কাৰ্যসূচীত আমি আমাৰ জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে অনামিচিং গাঁওবিলাক এই MSCৰ পৰা বাদ পেলাই দিব লাগে নহ'লে ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ আমি ৰেডি আছোঁ কোনো সংগঠনৰ নেতৃত্বত এই প্ৰতিবাদ হোৱা নাই সম্পূৰ্ণ ৰাইজৰ প্ৰতিবাদ আমি সংগঠনে মাত্ৰ নেতৃত্ব দিছোঁ যাতে শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদটো হয় আমাৰ প্ৰতিবাদৰ জৰিয়তে এটা কথা স্পষ্ট অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে এখনো অনামিচিং গাঁও বা এডৰাও কৃষিভূমি যাতে মিচিং স্বায়ত্ত পৰিষদৰ সীমাৰ ভিতৰত নপৰে তাৰ কাৰণে আমি অসম চৰকাৰৰ দাবী জনাই আজি আমি ইয়াত স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু সেইকাৰণে গণহত্যাগ্ৰহ আজি ৰূপায়ণ কৰিছোঁ